এতিয়া আসলতে আমি আসলতে এতিয়া 6 শিডিউল সম্পৰ্কে আলোচনা কৰোতে এটো জনা দৰকাৰ যে 6 শিডিউল কি 6 শিডিউল হল মিনি কনস্টিটিউশন স্যার 6 শিডিউল হল মিনি কনস্টিটিউশন ইয়াত এখন কিতাপত স্যার এখন কিতাপে 6 শিডিউলৰ ওপৰত আটাইতকৈ ভাল কিতাপ স্যার জাস্টিস BL খানচাৰিয়াই কৈছে সুপ্ৰিম কোৰ্টৰ চিফ জাস্টিস সেকেটে কৈছে 6 শিডিউল হল মিনি কনস্টিটিউশন আৰু চিফ জাস্টিস হিদায়াতুল্লাহ কৈছে যে চিফ শিডিউল হল কনস্টিটিউশন উইদিন কনস্টিটিউশন আমি এই সেন্সটো বুজি পোৱা দৰকাৰ যে ভাৰতৰ সংবিধানে যেনেকৈ 370 অনুচ্ছেদ দিছিলে তাতকৈ গুৰুত্বপূৰ্ণ আমাক অনুচ্ছেদ দিছে 6 শিডিউল গতিকে এই 6 শিডিউল আমাৰ ষ্টেট উইদিন ষ্টেট আৰু সেইকাৰণে বিয়ণ্ড 6 শিডিউলৰ কথাটো যে মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই কৈছে যদি বিয়ণ্ড 6 শিডিউলৰ কথা ক'ব লাগে তেতিয়া হ'লে আমাৰ কাৰ্বি আংলং উত্তৰ কাছাৰ আৰু বিটিআইডিক আমি ভাৰতৰ সংবিধানৰ 244 এৰ অধীনত আমি 244 এৰ অধীনত স্যাৰ আমাৰ প্ৰকৃত যেটো ছাত্ৰ শাসন সেই ছাত্ৰখন ষ্টেট উইদিন ষ্টেটৰ ব্যৱস্থা কৰিব লাগিব স্যাৰ ঠিক আছে এটো হ'ল যদি হসকে বহু সমস্যাৰ স্থায়ী সমাধান লাগে তেতিয়া হ'লে মই এটা বাক্য স্যাৰ ক'ব পাৰো নে এটা বাক্য কওক 1967 চনত ইন্দিৰা গান্ধীয়ে তেতিয়াই ভাৰতক ফেডাৰেল ভিত্তিত পুনৰ্গঠন কৰিবৰ কাৰণে আৰু পাহাৰীয়া অঞ্চলবিলাকত অসমৰ প্লেইনছ এৰিয়া নিচিনাকে সমান মন্ত্ৰীসভা তৈয়াৰ কৰিবৰ কাৰণে সিদ্ধান্ত লৈছিলে ঠিক আছে আসলতে যদি এই জাতীয় সমাধান কৰিব লাগে তেতিয়া হ'লে বিটিআৰ কাৰ্বিআংলং আৰু ডিমা হাছাওটো আমাৰ দিছপুৰৰ নিচিনা একেই মন্ত্ৰীসভা গঠন একে ক্ষমতাৰ মন্ত্ৰীসভা গঠন কৰাটোতে একমাত্ৰ সমাধান লুকাই আছে স্যাৰ এই দিশটোলৈ আমি আগবাঢ়ি যাব লাগিব আৰু তেওঁলোকক প্ৰকৃত অৰ্থত Thank you. State within state. Now I will statement. Sir, etu diar ব্যবস্থা গ্রহণ কৰিব লাগিব বা কনস্টিটিউশন উইদিন কনস্টিটিউশন দিয়াৰ ব্যৱস্থা মই আপোনালোকক ক'ব খুজিম যে আসলতে বিটিআৰ যিখন চুক্তি হ'ল মই 6 শিডিউল গুটেটোলৈ যোৱাৰ আগত বিটিআৰ চুক্তিখনত সৰ্বমুঠ চৰকাৰে কৈছিলে যে 79টা আমি কাম বিটিআৰৰ কাৰণে কৰি দিম 79টা কাম কৰি দিম অলপ আগতে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিছিলো তেতিয়া তেখেতে ক'লে যে অকল এটাহে কাম বাকি আছে গোটেইখিনি কৰিলো মই দেখিলো যে গোটেইখিনি মই নিজে ইয়াতে একদম ধুনীয়াকে বনাই আনছো ৰিসাৰ্চ কৰি সব মানুহৰ লগত কথা বৰ্তা পাতি যে আসলতে বিটিআৰৰ চুক্তি 2020 চনত 27 জানুৱাৰী তাৰিখৰ দিনে যে 79টা কামৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল তাৰ কেৱল 24টা কামে এতিয়ালৈকে কৰা হৈছে অৰ্থাৎ 30.37% হে কাম কৰা হৈছে আৰু বেছিভাগ কামে এতিয়ালৈকে কৰা নাই মই ভাবো যে অসম চুক্তিৰ নিচিনাকে আকৌ বিটিআৰ চুক্তি কাৰ্যকৰী কৰিব লাগে বুলি যাতে বড়ো মানুহে আন্দোলন কৰিবলগীয়া নহয় আকৌ যদি বড়ো মানুহে হাতত অস্ত্ৰ তুলিবলগীয়া নহয় তাৰ কাৰণে এবছৰৰ ভিতৰতে বিটিআৰ চুক্তি 2020 চনৰ চুক্তিৰ 100% দফাসমূহ কাৰ্যকৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে এতিয়া যদি মই কওঁ এটা বা দুটা যদি উদাহৰণ দি দিওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে গম পাব ইয়াত আছিলে অল্টাৰেশ্যন অফ এৰিয়া বিটিএডিৰ অল্টাৰেশ্যন এৰিয়াত কৈছিলে যে ইনক্লুজন অফ ভিলেজেছ হেভিং মেজৰিটি ট্ৰাইবেল পপুলেশ্যন কৈছিলে যে তেনেকুৱা গাঁও আছে মই জনামতে 1100খন এতিয়ালৈকে তেনেকুৱা ট্ৰাইবেল গাঁও ইয়াত অন্তৰ্ভুক্ত কৰিছে মাত্ৰ 60খন এক্সক্লুজন অফ ভিলেজেছ হেভিং মেজৰিটি নন ট্ৰাইবেল পপুলেশ্যন যিবিলাক নন ট্ৰাইবেল পপুলেশ্যন যাক 51তকৈ কম ট্ৰাইবেল মানুহ আছে সেইবিলাকক বিটিআৰৰ পৰা কটাৰ কথা আছিলে তাৰ এখনো গাঁও এতিয়ালৈকে কটা নাই সেইটো কটাৰ ব্যৱস্থা কৰিব লাগে তাৰপাছত বিটিআৰৰ আপোনাৰ কনষ্টিটুৱেঞ্চি 40টাৰ পৰা 60টা কৰাৰ কথা আছিলে 125 যেটো এমেন্ডমেন্ট আছে তাত নিশ্চয় এটো আহিব ইয়াৰ আগৰ আমাৰ ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ লোকসভা আৰু ৰাজ্যসভাত যেটো 125 যেটো এমেন্ডমেন্ট বিল আছে তাত এটো সংখ্যা বিটিআৰৰ কথাটো উল্লেখ নাই এবাৰ নিশ্চয় সোমাব নেক্সট ৰিভিজনত মই আশা কৰো যে এই এমেন্ডমেন্টত 40টাৰ পৰা 60টা বিটিআৰৰ সিট আপোনাৰ 40 MCL এৰ সিটটো 60টাৰ পৰা 80টা নহয় 40টাৰ পৰা 60টা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই তিনটাই কাম কৰা নাই এই তিনটাৰ ভিতৰত মই দেখুৱালো যে এটা সামান্য অংক এটা 1100খন গাঁৱৰ ভিতৰত মাত্ৰ 60খন গাঁও এতিয়ালৈকে অন্তৰ্ভুক্ত কৰিছে ঠিক আছে তাৰ পাছত যদি চাও যে ৰিভিউ অফ পাৱাৰ এণ্ড ফাংচন অফ বিটিসি তাত 90টা যেটো হেৰি দিয়াৰ কথা আছিলে সেইবিলাকো এতিয়ালৈকে কাৰ্যকৰী হোৱা নাই
আনহাতে ভাৰতৰ সংবিধানত মানে কি হ'ল এতিয়া কি আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হ'ল বিটিআৰ বা যিকোনো 6 শিডিউল এৰিয়া কাৰ্বি আংলঙে হওক বা ডিমা হাছাও আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হ'ল যে যিটো পইচা আহে কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা পইচাটো আকৌ ৰাজ্য চৰকাৰলৈ আহে ৰাজ্য চৰকাৰে কেইদিনমান তাতে উমনি দিয়ে তাৰপিছত আকৌ বহু দিনৰ মূৰতে আমাৰ বিটিআৰলৈ পঠিয়াই দিয়ে বা কাৰ্বি আংলঙলৈ পঠিয়াই দিয়ে সেইটো ডাইৰেক্টলি দিবৰ কাৰণে 125ত যিটো সংশোধনী আনিব খোজা হৈছে সেই সংশোধনীটো বিসংগতিপূৰ্ণ এই কাৰণে যে ভাৰতৰ সংবিধানৰ আৰ্টিকল 275তে অটোনমাস কাউন্সিল 6 শিডিউল এলেকাবিলাকৰ ফাণ্ডৰ কথাটো আছে কিন্তু 125ত আৰ্টিকল 280 সংশোধন কৰাৰ কথাহে কোৱা হৈছে 280 সংশোধন কৰাৰ কথা কৈছে এটো অকল ডিস্ট্ৰিক্ট কাউন্সিল আমাৰ পঞ্চায়তবিলাক ডিস্ট্ৰিক্ট পঞ্চায়তবিলাকৰ কাৰণে তেতিয়া বিটিআৰৰ মৰ্যাদা হ্ৰাস হ'ব বিটিআৰ আসলতে যি ক্ষমতা দিব খোজা কৈছে সেই ক্ষমতাটো নাইকিয়া হ'ব আৰু মই কেইটামান ইনষ্টিটিউচন বিটিআৰ কি কৈছে কি নহৈছে দুটা তিনিটা স্যার আপোনাৰ নিজৰ জনগোষ্ঠীৰ কথা স্যার মোক দুটা তিনিটা কথা ক'ব লাগিব 1 মিনিটত শেষ কৰি দিও স্যার মোক এটা কথা শেষ কৰি দিও স্যার সেন্ট্রাল গভর্নমেন্টে কৈছিলে সেন্ট্রাল গভর্নমেন্টে কৰিম বুলি কৈছিলে এডুকেশন এন্ড আদার ইম্পৰ্টেন্ট ইনষ্টিটিউশন বিটিআৰৰ কাৰণে কৈছিলে যে বডুফা উপেন্দ্ৰনাথ ব্ৰহ্ম সেন্ট্রাল ইউনিভাৰ্সিটি এট বৰমা এতিয়ালৈকে হোৱা নাই ন্যাশনাল স্পোর্টস ইউনিভার্সিটি হোৱা নাই স্যার স্পোর্টস অথৰিটি অফ ইণ্ডিয়াৰ আপোনাৰ সেন্টাৰ উদালগুৰি বাক্সা আৰু চিৰাং কেৱল উদালগুৰিটো হৈছে স্যার তাৰ বাহিৰে বাকীকেইটা হোৱা নাই স্যার ইনষ্টিটিউট অফ লাইভলিহুড মেনেজমেন্ট টংলা হেতু হোৱা নাই স্যার নৰ্থ ইষ্ট ৰিজনাল ইনষ্টিটিউট অফ মেডিকেল সায়েন্স এট ৰৌমাৰী এটো হোৱা নাই স্যার যদি মই এটাকে হোটেল এণ্ড টুৰিজম মেনেজমেন্ট ইনষ্টিটিউট এটাকে যদি স্যার কৈ দিও তেতিয়াহ'লে দেখিবলৈ পাব যে বেছি ভাগে থ্যাংক ইউ অথবা মুখ্যমন্ত্ৰীয়ে ভাবি আছে যে মই যিমানকেইটা কাম কৰিম বুলি কৈছিলো চুক্তিত যিমান কথা আছে তাৰ এটাহে বাকী আছে বুলি তেখেতে মনে মনে ভাবি আছে আজি অলপ আগতে মই কথা পাতোতে এইটো কৈছো গতিকে স্যাৰ বিটিআৰ চুক্তি 100% কাৰ্যকৰী হ'ব লাগিব নহলে আকৌ ইয়াত কিন্তু অস্ত্ৰৰ জনজননী হ'ব স্যাৰ সেইটো আমি নিবিচাৰো স্যাৰ সেইকাৰণে 100% স্যাৰ স্যাৰ 100% স্যাৰ ইয়াত না তাৰ কাৰণে আলোচনা কৰিছে আপোনাৰ সাজেশন সেইকাৰণে 100% আপোনাৰ সাজেশনটো কৰিব লাগে বক্সিস দিম কি বক্সিস দিব কি রিওয়ার্ড দিব হেইটো হৈছে আর্টিকল 244 এ স্টেট উইথিন দা স্টেট এই যেতিয়া প্ৰদত্ত কৰিছে আইনত সংবিধান তাৰ পিছত এতিয়া 30-40 বছৰ হৈ গ'ল দিয়াই নাই আমাৰ নাতি সকলেও এতিয়া মানে গম পোৱা গৈছে আমাৰ ল'ৰা সকলেও গম পোৱা হৈ গৈছে আমিও গম পোৱা গৈছে কিয় দিয়া নাই এতিয়া সেইকাৰণে মাজে মাজে ডিমাণ্ড কৰাটো কি বেয়া হৈছে নেকি নহলে সিহঁতক ক'ব যে একোৱে নাই বুলি কৈ দিব সেইকাৰণে মনত পেলাই দিছো যি আৰ্টিকল 244 এ আছে সেইটো সোনকালে দি দিয়ক ষ্টেট উইথিন দা ষ্টেট কাৰণ নিজেহে ভোট দিছে আজি চিফ মিনিষ্টাৰ আজি গভৰ্ণমেণ্ট সেই তেতিয়া গভৰ্ণমেণ্টে যিটো ভোট দিছে সেইটো কৰিব লাগিব কথা নাৰে সেই সময়তো বোধ কৰি শৰৎচন্দ্ৰ সিনহা নেকি শৰৎচন্দ্ৰ সিনহা মই কাৰো নাম নকওঁ আৰু মিনিষ্টাৰ গভৰ্ণমেণ্ট তাৰ কিয় মানে কি কয় আমাক এইটো সন্মান নজনালে আমাৰ ডেকা ল'ৰাবিলাকেও মানে কি কয় খং উঠি আছে সেইকাৰণে এতিয়া ডেভেলপমেণ্ট এতিয়া সঁচাকৈ আমাৰ চিফ মিনিষ্টাৰ ছাৰে যে 6 শিডিউলৰ সম্পৰ্কে কাৰ মনত দুখ আছে কওক সেইকাৰণে আজি বহলভাৱে সবকো মানে কি শুনাকৈ জানাকৈ চিফ মিনিষ্টাৰ ছাৰেতো নন 6 শিডিউল সকলক বুজাব নোৱাৰে যে আপোনালোকে বুজক বুলি এছেম্বলিতে সবকো কথা ক'বলৈ চান্স দিছে সবলৈ জানিবলৈ দিছে হয়নে নহয় ইভেন আমাৰ অখিলেও কৈছে আৰু আমাৰ কি কয় আমিনুল ইছলামও কৈছে এইটো ধেমালি কথা ইট ইজ এ ৰেকৰ্ড কি ভাল হৈছে তাৰমানে চিফ মিনিষ্টাৰে 244 দি দিয়ক বুলি ইনডাইৰেক্টলি সাপোৰ্ট কৰাৰ নিচিনা হৈছে গতিকে আপোনালোকে কথাটো ইয়াত আমাৰ কাৰ্বি আংলঙত বহুতো উঠনি আপুনি কৈছে যে ৰাস্তা পদূলি সঁচাকৈ ভাল পাইছে মেডিকেল কলেজ পাইছে আৰু কি লাগে ইউনিভাৰ্চিটি দিছে এতিয়া মই আৰু বৰ বেছি নহয় আপুনি আকৌ কামান দি দিব বন্ধ কৰি থৈ দিব এতিয়া কথাটো হৈছে মই অলপ এইটো পঢ়ি দিছো এতিয়া কাৰ্বি আংলং এনচিল শান্ত হ'ব কি শান্ত হ'ব এই পঢ়ি শুনাই দিছো মেমৰেণ্ডাম অফ Please. Memorandum of settlement. The government of India and the government of Assam have made persistent efforts in the past
to fulfill the legitimate aspiration of the Karbi people, which led to devolution of more autonomy to the Karbi Anglong Autonomous Council and development of the area. Notwithstanding this initiative, organization representing the Karbi people continue the demand for creation of an autonomous state under Article 244A of the Constitution in an effort to find a comprehensive and final solution to the issue. Several rounds of tripartite discussion were recently held with the leaders of Karbi Anglong armed groups as well as elected representatives of Karbi people. The negotiations have led to the signing of the Memorandum of Settlement, which will ensure greater devolution of autonomy to the Karbi Anglong Autonomous Council, protection of identity, language, culture, etc. of Karbi people, rehabilitation of cadre of the armed groups, and focus development of the council area without affecting the territorial and administrative integrity of the Assam. The signatory armed groups have agreed. The signatory groups have agreed to absorb violence, and join the peaceful democratic process as established by law of the land. First, the Committee of the Legislative Assembly of Assam, as envisaged under Article 371B of the Constitution, will be constituted immediately. The government of India may expedite passage of the Constitution 125 Amendment Bill 2019, which proposes to rename the council as Karbi Anglong Autonomous Territorial Council and increase the number of members to not more than 50, of whom 6 members, including at least 2 men members, will be nominated by the governor, and the rest of the members will be elected of the adulterances. 3. The government of India and the government of Assam will take necessary steps to reserve 34 seats for ST and 10 seats under open category for the community out of 44 elected seats in KSC. The Constitution 125. So when the Constitution 125 Amendment Bill 2019 proposes to transfer the further subject KSC, amending 125 to Parliament amendment of it. Support number the government of Assam shall set up a committee to study the demand for notifying Karbi language as an associate language in the state. The committee will also recommend measures to further. The government of Assam shall set up a Karbi Welfare Council, focus development of Karbi people living outside KSC. Thank you. Thank you. Thank you. Thank you.